অভিজয় মোক ইমান কফি খাব মন গৈ আছে, কফি খোৱা না। তত বান্দৰনি এইমাত্ৰ চাহ খাই আহিছে ঘৰত গাখীৰ চাহ, আৰু তোক হৈ চাহ লাগে। মোক এনেকা কৰিলে বহুত খং উঠে। বুজ না তুই অকণমান বুজ, মোৰ তাত টকাই নাই, মই ইমান গৰীব, আমি ল'ৰা মানুহ ইমান গৰীব। তই কিয় নুবুজ ৰে? বেলেগৰ গাৰ্লফ্ৰেণ্ড ইমান বুজে, তই কিয় নুবুজ? প্লিজ না বিজয়, এটা একাপ খাম তাৰপিছত নাখাওঁ না। প্লিজ বিজয়, প্লিজ প্লিজ মাইজান প্লিজ। এ ভগৱান, তুমি ক'ৰ পৰা পঠাই দিয়া এনেকুৱা ছোৱালী? মোৰ তাতে আহিব লাগে নে এইবোৰে? কি কৰে বিজয়, প্লিজ না, বুজি লোৱা না বিজয়। প্লিজ নাখাওঁ বুলি ক'লে এবাৰ নুশুনা নেকি? মোৰ তাত পইচাই নাই, কি কৰিম? আমি গৰীব মানুহ, তো পইচাই নাই। বল তোক মই কালি খুৱাই দিম। তই কালি যিমান খাবি, কিমান খাবি? 5 লিটাৰ 6 লিটাৰ যিমান কফি খাবি সিমান খুৱাই দিম। প্লিজ বুজ না, বুজ। যাং, মই তোৰ লগত নাথাকো। তই এটা কফি একাপ কফিও নোখোৱাও, তোৰ লগত কেনেকুৱা থাকিম? মই যাম, মই শংকৰৰ লগতে বিয়া পাতিম। এই শংকৰৰ কথা নকবি, শংকৰৰ কথা ক'লে মোৰ গৰম হৈ যায় বস্তুবোৰ। তোৰ শংকৰৰ কথা বিলকুল নকবি। লাগিলে তই এতিয়াই খা, কিমান খাবি ক, কিমান লিটাৰ খাবি খা, খা বান্দৰী, কিমান লিটাৰ খাবি খা, কিন্তু শংকৰৰ কথা নকবি। কিন্তু এইটো শংকৰ নুশুন, তুই শংকৰৰ কথা কিয় ললি? ৰহ, তোৰ মই চব হিষ্ট্ৰী খুলি আছো এতিয়া। ৰহ, তই প্ৰথমে চাহটো খাই ল, মতলব কফিটো খাই ল। ৰহ, তোৰ মই ওলাই আছো শংকৰৰ কথা।